Hey guys, আজি মই মাছ সিচিবলৈ যাই আছো। মাছ কিমান পাওঁ চাহ আপোনালোকক দেখাই। আমাৰ ৰাস্তাবিলাক চাও না, এইখন ব্ৰইলাৰ ফাৰ্ম হয়। এতিয়া ব্ৰইলাৰ পোহা নাই বৰ্তমান। এইবিলাক ট্ৰেক্টৰ যোৱা চিন হয়। শাল গছ চিনি পাই না গছ, এইডাল হ'ল মুকুৰীয়া গছ। এইবিলাক কল খেতি কৰিছে ৰাইজ। চাওক না কেনেকুৱা ৰাস্তা। মাছ সিঁচিবলৈ কি ডাঙৰ বাল্টিং আনিছে চাও দাদাই। বৰ্তমান আমি আহি পালো আৰু খালটো খালাত চিৰাইছে এতিয়া। চাওক না কি সুন্দৰ পৰিৱেশ। আজিতো বহুত ৰ'দ দিছে পুৰা। এইটো খালটো সিঁচিম আমি। ভাগৰ লাগি গ'ল বন্ধুসকল, এতিয়া অলপ জিৰাও ৰ। হেল্ল' গাইজ, ফাইনেলি ঘৰ আহি পালোঁ। এতিয়া মাছ কিমান পালোঁ দেখাওঁ। ইয়া পাই গৈছো। আজি আমি মাছৰ লগত লাও খাম। ভণ্টি ইয়াতে চাচোন, আমি এতিয়া আছো লাও চাঙিৰ তলত। লাও বিলাক সৰি পৰিছে বৰ্তমান। ডাঙৰ লাও দুটা এয়া বাকী আৰু আছে, ইয়াতে আছে লাগি। ইটো উঠাই থব লাগিব বৰ্তমান। ক'ত ছিংবা লাগছে লাও উঠাই থবি। হা? এইটো এটা কেনেকুৱা হৈছিল লাও ভণ্টি? হাই কৈ দিছেন। হাই। যদি ভিডিঅ'টো চাই কেনে পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব। বাই বাই।